বন্ধুসকল মই আজি তোমালোকৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। নাম চাই গম পাইছা নিশ্চয়। সব দেৰি নকৰি আমি ভিডিঅ'টো চাওঁ আহক। সৰ্বপ্ৰথমে মই অমিতাভ বচ্চনৰ বিষয়ে ক'ব বিচাৰোঁ। অমিতাভ বচ্চনৰ প্ৰথমখন চিনেমা হ'ল সাত হিন্দুস্তানী। 1969 চনত নিৰ্মাণ কৰা এইখন চিনেমাৰ কাহিনীভাগ লিখিছিল খাজা আহমদ আব্বাছ। পৰিচালনাও তেখেতৰ দ্বাৰাই কৰোৱা হৈছিল। 1969 চনত নিৰ্মাণিত এই চিনেমাখনৰ মূল কাহিনীভাগ আছিল গোৱাৰ পৰ্তুগীজ ঔপনিৱেশিক নীতি মুক্ত কৰাৰ চেষ্টা কৰা 7জন বীৰৰ বিষয়ে দেখুওৱা হৈছিল। দ্বিতীয়তে ক'বলৈ আগবাঢ়িছোঁ ছালমান খানৰ প্ৰথমখন চিনেমাৰ বিষয়ে। ছালমানৰ প্ৰথমখন চিনেমা হ'ল বিবি হটো আইছি। 1988 চনত নিৰ্মাণ কৰা এইখন চিনেমাত ছালমানে সহায়ক ভূমিকাৰে নিজৰ নাটকীয় কলা প্ৰদৰ্শন কৰিছিল, য'ত তেওঁৰ মাতটো কোনোবা বেলেগৰ দ্বাৰা ডাবিং কৰোৱা হৈছিল। অৱশ্যে মুখ্য ভূমিকাৰে তেওঁৰ প্ৰথমখন চিনেমা হ'ল মেনে প্যাৰ কিয়া, যিখন চিনেমা সুৰজ আৰ ভৰজাত্যাৰ পৰিচালনাৰে 1989 চনত নিৰ্মাণ কৰা হৈছিল। আৰু এইখন চিনেমাই বহুতো টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। 1988 চনত নিৰ্মাণ কৰা বিবি হটো আইছি চিনেমাখনৰ পৰিচালক আছিল জে.কে. বিহাৰী আৰু কাহিনীভাগো তেওঁৱে লিখিছিল। এই চিনেমাখনত মুখ্য ভূমিকাত অভিনয় কৰিছিল ফাৰুক শ্বেখ আৰু ৰেখা। তৃতীয়তে এইবাৰ কওঁ অক্ষয় কুমাৰৰ বিষয়ে, মানে প্ৰথমখন চিনেমাৰ বিষয়ে। বন্ধুসকল তোমালোকে নিশ্চয় জানা চাগৈ অক্ষয়ৰ প্ৰথমখন চিনেমা আছিল চৌগন। কিন্তু ইয়াৰ আগতেও 1987 চনত মহেশ ভট্ট দ্বাৰা পৰিচালিত চিনেমা আজ নামৰ চিনেমাখনত এটি সৰু ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ ভূমিকা আছিল মাৰ্চেল আৰ্টছ অৰ্থাৎ কাৰাটে। 1991 চনত নিৰ্মাণ কৰা চৌগন চিনেমাখনত তেওঁ মুখ্য ভূমিকাৰে অভিনয় কৰিছিল আৰু তাৰ পাছতে 1992 চনৰ পৰা খিলাড়ীৰ লগতে খিলাড়ীৰ ছিৰিজৰ চিনেমা নিৰ্মাণ কৰিবলৈ ল'লে। চতুৰ্থতে ক'বলৈ লৈছোঁ কিং খান শ্বাহৰুখ খানৰ প্ৰথমখন চিনেমাৰ বিষয়ে। শ্বাহৰুখ খানৰ প্ৰথমখন চিনেমা হ'ল দিৱানা। 1992 চনত নিৰ্মাণ কৰা এইখন চিনেমাৰ পৰিচালক আছিল ৰাজ কোঁৱৰ। এইখন চিনেমাত শ্বাহৰুখ খানৰ লগতে দিব্যা ভাৰতী আৰু ঋষি কাপুৰো অভিনয় কৰিছিল। শুনামতে শ্বাহৰুখ খানে এতিয়াও সেইখন চিনেমা চোৱা নাই আৰু নাচাব, লগতে তেওঁৰ অন্তিম চিনেমাখনো নাচাব। পঞ্চমতে এতিয়া কওঁ আমিৰ খানৰ বিষয়ে। আমিৰ খানৰ প্ৰথমখন চিনেমা আছিল হোলী, যিখন চিনেমা 1984 চনত কেতান মেহতাৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আগতে আমিৰ খানে ল'ৰালি কালতে 1973 চনতে তেখেতৰ খুৰাৰ দ্বাৰা পৰিচালিত য়াদো কি বাৰাত নামৰ চিনেমাখনত এটি বাল্য ভূমিকাৰে নিজৰ নাটকীয় কলা প্ৰদৰ্শন কৰিছিল। ষষ্ঠতে অজয় দেৱগনৰ প্ৰথমখন চিনেমাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। অজয় দেৱগনৰ প্ৰথমখন চিনেমা হ'ল ফুলৰ ঘাটে আৰু এইখন চিনেমাৰ বাবে অজয় দেৱগনক ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল ডিবাটৰ পুৰস্কাৰ প্ৰদান কৰা হৈছিল। অজয় দেৱগনৰ এইখন চিনেমাত তেওঁৰ লগতে মধু, অৰুণা ইৰাণী, জগদীপ আৰু অমৰীশ পুৰীৰ লগতে বহুকেইজনেও অভিনয় কৰিছিল। সপ্তমতে এতিয়া কওঁ হৃতিক ৰোশনৰ প্ৰথমখন চিনেমা। হৃতিক ৰোশনে 1980 চনত বাল্য ভূমিকাৰে বলীউডৰ চিনেমাত অভিনয় কৰাৰ পাছতে মুখ্য ভূমিকাৰে 2000 চনত ৰাকেশ ৰোশনৰ দ্বাৰা কাহিনী আৰু পৰিচালনাৰে কাহো না প্যাৰ হে নামৰ চিনেমাখনৰ জৰিয়তে বলীউড জগতত ভৰি দিয়ে। এই চিনেমাৰ বাবে তেখেতক ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট এক্টৰৰ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে বেষ্ট মেল ডিবাট প্ৰদান কৰা হৈছিল। অষ্টমতে এতিয়া কওঁ ৰণবীৰ কাপুৰৰ প্ৰথমখন চিনেমা। ৰণবীৰ কাপুৰৰ প্ৰথম চিনেমা সাৱাৰিয়াই বিফলতাৰ গতি কৰিছিল যদিও ৰণবীৰ কাপুৰে 2008 চনত সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত হাস্যৰসপূৰ্ণ বচনা এ হাছিনো শীৰ্ষক চিনেমাখনত অভিনয় কৰিছিল। সাৱাৰিয়া আছিল 2007 চনত সঞ্জয় লীলা ভঞ্চালীৰ দ্বাৰা পৰিচালিত এখন ৰোমান্টিক চিনেমা। নৱম এতিয়া আহোঁ ৰণবীৰ সিঙৰ প্ৰথমখন চিনেমা। ৰণবীৰ সিঙে য়শৰাজ ফিল্মছৰ দ্বাৰা নিৰ্মিত ৰোমান্টিক হাস্যৰসপূৰ্ণ চিনেমা বেণ্ড বাজা বাৰাত চিনেমাখন প্ৰথম অভিনয় কৰিয়েই ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল ডিবাট পুৰস্কাৰ লৈ যায়হি, অৰ্থাৎ পাবলৈ সক্ষম হয়। পৰিচালক মনীষ শৰ্মাৰ দ্বাৰা 2010 চনত নিৰ্মিত বেণ্ড বাজা বাৰাত চিনেমাখনত মুখ্য ভূমিকাৰে ৰণবীৰ সিং আৰু অনুষ্কা শৰ্মাই অভিনয় কৰিছিল। দশম বৰুণ ধাৱনৰ প্ৰথমখন চিনেমা সকলোৱে জানা নিশ্চয়, সেইখন হ'ল ষ্টুডেণ্ট অফ দ্য ইয়েৰ। 2012 চনত নিৰ্মিত এইখন চিনেমাত প্ৰথম অভিনয় কৰিয়ে
ফিল্মৱেৰ নমিনেশ্যন ফৰ বেষ্ট মেল ডিমাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। কৰণ জোহাৰৰ দ্বাৰা পৰিচালিত এইখন ৰোমান্টিক কমেডি চিনেমাত মুখ্য ভূমিকাত বৰুণ ধাৱন, সিদ্ধাৰ্থ মালহোত্ৰা আৰু আলিয়া ভট্টে অভিনয় কৰিছিল। এতিয়ালৈকেতো তুমি লাইক নিশ্চয় কৰিয়ে দিছা, আৰু যদি নাই কৰা তেনেহ'লে লাইক কৰি দিয়া, কমেণ্ট কৰা, আৰু যদি ডিছলাইকো কৰিছা তাৰ কাৰণটো কমেণ্ট বক্সত ক'বলৈ নাপাহৰিবা। কাৰণ তোমালোকে কমেণ্ট কৰিবা, লাইক কৰিবা, তেতিয়াহে আমি নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। পাৰিলে শ্বেয়াৰ কৰি দিবা আৰু আমাক অকণমান মৰম দিবা। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল, বহুত ধন্যবাদ তোমালৈ। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টিটো দবাই দিব, যাতে আমি ভিডিঅ'বোৰ যেতিয়া আপলোড দিওঁ আপোনাৰ মোবাইল কৰি ন'টিফিকেশ্যন পাই আপুনি ভিডিঅ'টো চাব পাৰে।